নমস্কাৰ, প্ৰজ্ঞা.com লৈ আপোনালোক আজি পুনৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, আমি আজি ডাক্তৰ ৰীতি কৌশিকৰ অনুকল্পৰ লগতে বিশিষ্ট লেখিকা কাবেৰী কছাৰী বাইদেউৰ কবিতাৰ পাঠ শুনিম। আজি আমি অনুকল্প লৈ আহিছোঁ ডাক্তৰ ৰীতি কৌশিকৰ। তেখেত এগৰাকী চাৰ্জাৰিয়ান, ডেণ্টেল চাৰ্জাৰিয়ান। তেখেতে 10 বছৰ ধৰি গুৱাহাটীতে প্ৰেক্টিছ কৰি আছে। বৰ্তমান তেখেত গুৱাহাটীৰ বাসিন্দা। তেখেতৰ মনৰ ভাৱ এটি তেখেতৰ ভাষাতে ক'ব বিচাৰিছোঁ। সাহিত্য চৰ্চা কৰিবলৈ খুব কম সময় পাওঁ, তথাপি সময় অনুসৰি খুব কিতাপ পঢ়োঁ। মাজে সময়ে লিখোঁ। বহুত ইচ্ছা আছে এখন ধুনীয়া কিতাপ প্ৰকাশ কৰিবৰ বাবে। হয়, আমিও আশা কৰিছোঁ ডাক্তৰ ৰীতি কৌশিকৰ এই মনৰ আশা পূৰ্ণ হওক আৰু তেখেতে সাহিত্য জগতত আগবাঢ়ি যাওক। আহকচোন আমি ডাক্তৰ ৰীতি কৌশিকৰ অনুকল্পসমূহ শুনো। ডাক্তৰ ৰীতি কৌশিকৰ প্ৰথমটো অনুকল্প হৈছে সুৰৰ নিজৰা। নিজৰা গীটাৰ আৰু এই গীটাৰৰ সুৰৰ বাদে তোমাক দিবলৈ মোৰ হাতত একো নাই। সুৰৰহে ধনী মই, ধনৰ নহয়। আপোনাৰ সুৰৰ প্ৰেমত মই সদায়ে এই জীৱন নামৰ নৈখনত বৈ যাব বিচাৰোঁ। তাতকৈ বেছি মোক একোৱেই নালাগে। তেওঁ গীটাৰ আৰু সুৰেৰে বিশ্ব জিনিলে আৰু নিজৰা হৈ বৈ গ'ল নিৰৱচ্ছিন্ন আৰু নিস্বাৰ্থভাৱে প্ৰেম হৈ, কোনো সামাজিক নাম নোলোৱাকৈ, নিবিচাৰাকৈ। দ্বিতীয়টো অনুকল্প নাৰী আৰু পানী। নাৰী সদায় পানীৰ দৰে, যি পাত্ৰত থোৱা হয় সেই পাত্ৰৰ সাঁচত নিজকে গঢ় দিয়ে বা গঢ় লৈ উঠে। সৰুতে মাকে শিকোৱা এইষাৰ কথা আজিও ৰাণীয়ে মানি আহিছে আৰু বুজি আহিছে। ইয়াৰ গাঢ়তা। প্ৰত্যেক দিনাই গ্ৰাহকে যি ৰূপত বিচাৰে সেই ৰূপতে নিজকে সজাই তোলে ৰাণীয়ে, কাৰণ তাই এজনী বিখ্যাত কল গাৰ্ল। তৃতীয়টো অনুকল্প ৰঙা দাগৰ প্ৰতিশ্ৰুতি। ৰাজীৱৰ গেঞ্জিটো সদায় মীৰাৰ সেন্দুৰৰ ৰঙাৰে ৰাঙলী হৈ থাকে। এটা নিত্য নৈমিত্তিক ঘটনা। বিয়াৰ প্ৰথম নিশাই আজীৱন এই ৰঙা দাগৰ প্ৰতিশ্ৰুতি বিচাৰিছিল মীৰাৰ পৰা। আজি ৰাজীৱৰ সমগ্ৰ দেহত ৰঙা দাগ, সেন্দুৰ মিশ্ৰিত। মীৰাৰ দেহৰ হানিত ৰক্তৰ ছিটিকণি, তাৰ দেহত তপত অগ্নিৰ যেন জিলিকনি। পুলিচ অফিচাৰ স্বামী ৰাজীৱলৈ চলোৱা প্ৰত্যেকটো বুলেটে নিজৰ বুকুত সাৱটি লৈ আজি মীৰাৰ প্ৰতিশ্ৰুতি পূৰ্ণা নাৰী। চতুৰ্থটো অনুকল্প সময়ৰ আঁচোৰ। আইতা, আগতে বাওঁফালৰ চকুৰ ওচৰত কেতিয়াবা কিবা আঘাত পাইছিল নেকি? চটফটীয়া চকুৰ ডাক্তৰ গৰাকীৰ প্ৰশ্নৰ উত্তৰত 70 বছৰীয়া প্ৰেমদা আইতাই নাই বুলি ক'লে। বৰপেৰাৰ ভিতৰত চামৰাৰ বেল্টডাল আৰু চামৰাৰ জোতাযোৰ তেতিয়াও মিছা গৰ্বত ওফন্দি আছিল। ধন্যবাদ। দৰ্শকসকল, গল্পকাৰিটি নিশ্চয় ভাল লাগিল। ডাক্তৰ ৰীতি কৌশিকৰ বৰ মনোমোহা গল্প আপোনালোকে আজি শুনিবলৈ পালে। কাবেৰী কছাৰী বাইদেউৰ বিষয়ে মই বেলেগকৈ ক'বলগীয়া নাই, সকলোৱে জানে। তথাপি কওঁ, এগৰাকী বিপ্লৱী নেত্ৰী। এসময়ত এহাতে কলম, এহাতে বন্দুক লৈ অনিশ্চিত যাত্ৰা আৰম্ভ কৰিছিল জীৱনৰ। এতিয়া মুকলি আকাশৰ তলত কাব্য সাধনাত একান্তভাৱে ব্ৰতী। আহকচোন বাইদেউৰ কণ্ঠত আমি বাইদেউৰ উচ্ছেদ কবিতাটো শুনো। অসমৰ বনাঞ্চল সুৰক্ষিত হওক, উচ্ছেদিতসকল সংস্থাপিত হওক।
ৰজাই হুকুম দিছে পাত পাত পাত, ৰজাই হুকুম দিছে ভাং ভাং ভাং, ৰজাই হুকুম দিছে বহ বহ বহ। ৰজাৰ হুকুম মতেই পাহাৰত নিনাদিত হয় শিলৰ হাঁহি, পজাঘৰত হাতীৰ গছক, বুলডোজাৰৰ যান্ত্ৰিক হাতোৰা, গড়ৰ খৰ্গৰ আঙুঠি পিন্ধি গড়ৰ মৃত্যুত চকুলো টকা ভণ্ডমন্ত্ৰী, পৰিৱেশবাদী, বিপ্লৱী, ৰাজনীতিৰ বেপাৰী। বৰ অদ্ভুত এই নিয়মতন্ত্ৰৰ শিকলি, পানীৰ বেজীৰে সি শিলৰ চোলা পিন্ধা ৰজা, কাৰো আৰ্তনাদ আৰু চকুলোৱে তিয়াব নোৱাৰে তোমাৰ শিলাদিত বক্ষ। পাটিগণিত, কুঁহিপাত, ঘৰবোৰ জ্বলিলে, ভাঙিলে, সপোনবোৰ পুৰি ছাই হৈ যায়। এই সহজ কথা বুজি নোপোৱাসকল শাসক, এই সহজ কথা বুজি পোৱাসকল আমি সুখী মানুহবোৰ, সুখী মানুহবোৰ। চাহত চুমুক দি চেনেল চাই ফেচবুকত প্ৰতিবাদী, অৰণ্য সুৰক্ষাৰ নামত যিসকলে নাম লৈ পৰিৱেশবাদী, শপত খাই ক'ব পাৰোঁ প্ৰদূষিত পৃথিৱীত ৰোৱা নাই এজোপাও তুলসী, বট আহত বহু দূৰৰ কাহিনী। সেই যে চিনাকি গছবোৰ, নতুন আলহীক বাট পোনাই দিয়া, আহতজোপাৰ তলেৰে আহিবা, আহতজোপাৰ তলেৰে যাবা, অথবা আহি আহি কণাবাদুলি ওলমি থকা বটগছজোপা, নতুবা টুকুৰা চৰাই ওলমি থকা তামোল কেইজোপাৰ পদূলিটো, বাটে বাটে কাষে কাষে কৃষ্ণচূড়া এজাৰ, নাহৰ সোণাৰু, কাঞ্চন ডিমৰু, পলাশ শিমলু, একোৱেই নাইচোন, একোৱেই নাই। মোবাইলৰ টাৱাৰ, ইটাভাটাৰ কোলা ধোঁৱা, চিমেণ্ট কাৰখানাৰ ধূলি, উফৰি ফুৰা শিলৰ কণিকা, নদীবক্ষৰ বালি। ধূসৰিত আমাৰ বাট পথেৰে আমি পৰিৱেশবাদী, পৃথিৱী সুৰক্ষাৰ কাম কৰোঁ বুলি উৰাই আতচবাজি, পঞ্চতাৰকাযুক্ত হোটেলৰ বেলকনিত মানচিত্ৰ মেলি, দুহাতত উন্মুক্ত পানীয়ৰে আমোলা মন্ত্ৰীৰ কৰ্পৰেট মিতিৰালি। উচ্ছেদকৰণ নাটকৰ সাধাৰণ কুশীলৱ উচ্ছেদিত জনতাৰ প্ৰতিনিধি আমি। পৃথিৱী সেউজীয়া হওক, সকলো চৰাইৰ বাস হওক, সকলো চৰাইয়ে বাস সাজক, নদীবোৰত নিৰ্মল পানী প্ৰবাহিত হওক, হাতী বান্দৰৰ জাকটোৱে উমলি জামলি থাকক, এশিঙীয়া গড়টো আৰু নুদকা হওক, আমিও বিচাৰোঁ। দোহাই মানুহৰ অ ৰজা, ৰাজপাত খোৱা মানুহৰো ঘৰ হওক। শিশুসকল স্কুললৈ যাওক, শিশুসকল স্কুললৈ যাওক, শিশুৰ বাবে সুন্দৰ পৃথিৱী হওক। দৰ্শকসকল, আপোনালোকে আজি কাবেৰী কছাৰী বাইদেউৰ উচ্ছেদ কবিতাটি শুনি নিশ্চয় ভাল পালে। আশা কৰোঁ গঠনমূলক মন্তব্য আগবঢ়াব আমাৰ কমেণ্ট বক্সত। দৰ্শকসকল, গল্পকেইটি আৰু কবিতাটি নিশ্চয় ভাল লাগিল। লাইক কৰিব, কমেণ্ট কৰিব, আপোনাৰ গঠনমূলক পৰামৰ্শ আগবঢ়াব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেনে কৰিলে আমি আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ ন'টিফিকেশ্যন বৰ্ডত শ্ব' কৰিব আৰু সহজেই আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাব পাৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।